Hello friends, welcome to my channel Clay Kitchen. Friends, আজি মই আপোনালোকৰ লৈ আহিছো এটা কুইক, ইজি আৰু খুব টেস্টি ৰেচিপি ব্ৰেড ৰোল ৰসমালাই. Friends, আজি যদি আপোনালোকৰ মোৰ এই ভিডিওটো ভাল লাগে তেনেহলে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সকলৰ মাজত শেয়াৰ কৰিব আৰু যদি আপুনি প্ৰথমবাৰলৈ মোৰ চেনেললৈ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব. তেনেহলে আহকচোন চাও কেনেকৈ বনাও ৰসমালাই. Friends, ব্ৰেডৰ ৰসমালাই বাবে লৈছো এয়া মই গাখীৰ 1 লিটাৰ. এতিয়া মই এটো গেছত উঠাই দিছো. এয়া গাখীৰ উতলাই আমি 4 ভাগৰ 1 ভাগে ৰাখিব লাগিব. আমাৰ গাখীৰখিনি উতলি কমি আহিছে, অলপ গাঢ় হৈ আহিছে. এতিয়া ইয়াত মই চেনি দি দিম, প্ৰায় 2.5 চামুচ. আৰু অলপ পৰ উতলাব লাগিব আৰু অলপ গাঢ় কৰিব লাগিব. আমাৰ গাখীৰখিনি উতলি আছে, ইয়াৰ মাজতে আহক ব্ৰেড ৰোল ৰসমালাই ফিলিংছখিনি ৰেডি কৰি লওঁ. ইয়াৰ বাবে লৈছো এয়া মই এবাটি কোকোনাট পাউডাৰ, প্ৰায় এবাটি. আপোনাৰ ওচৰত যদি ফ্ৰেছ নাৰিকলৰ গুৰি আছে আপুনি সেয়াও ল'ব পাৰে. এয়া মই লো মিডিয়াম ফ্লেমত ভাজিম. আৰু এবাটি নাৰিকলৰ গুৰিৰ লগত মই এয়া দিছো এহেটা চেনি. এইখিনি এনেকৈ লৰাই অলপ পৰ ভাজি ল'ব লাগিব. এতিয়া মই ইয়াত আধা বাটি মান গাখীৰ দি দিছো. আপুনি যদি ফ্ৰেছ নাৰিকল ব্যৱহাৰ কৰে তেতিয়াহলে আপুনি ইয়াত গাখীৰ কমকৈ দিলেও হ'ব. এতিয়া মই ইয়াত এচামুচ কোক পাউডাৰ দি দিম. এইখিনি অলপ পৰ এনেকৈ ভাজি ল'ব লাগিব. Friends, আমাৰ নাৰিকলৰ ফিলিংছখিনি ৰেডি. এতিয়া গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম. আমাৰ ব্ৰেড ৰোলছ ফিলিং ৰেডি. এতিয়া গাখীৰখিনি লৈ আহিছো. গাখীৰখিনিও প্ৰায় কমি আহিছে. এতিয়া ইয়াত মই অকমান কেশৰ দি দিওঁ. ওয়াও, দেখিছেনে ইমান ধুনীয়া কালাৰ চেঞ্জ হৈছে. এতিয়া ইয়াত মই অকমান কাজু দি দিছো. বহুত ফাইন গুৰি কৰা নাই, অকমান দানা কৰি ৰাখিছো. Friends, আমাৰ ৰসমালাই বাবে মালাই ৰেডি. এতিয়া গেছ অফ কৰি দিম. নেক্সট ষ্টেপ হ'ল এতিয়া আমি ব্ৰেড কেখন ৰেডি কৰি ল'ম. ব্ৰেডৰ সাইডবোৰ কাটি ঠিক এনেকৈ আমাৰ ব্ৰেডৰ সাইড কাটা হৈ গ'ল. এতিয়া এনেকৈ বেলনাৰ সহায়ত আমি অকমান ব্ৰেড কিখন চেপেটা কৰি লম. ঠিক এনেকৈ আমি বাকি কিখনো কৰি লম. এতিয়া ফ্ৰেণ্ডছ, এয়া মিশ্ৰণখিনি এনেকৈ হাতত লৈ অকমান ৰোল কৰি পেলাই আঙুলি আকাৰে দীঘল এনেকৈ আমি বনাই লম. তাৰ পিছত এইখিনি ধুনীয়াকৈ এটা সাইডত থৈ পেলাই ব্ৰেডখন ৰোল কৰি দিম. ঠিক এনেকৈ আমি বাকি কিটাও বনাই ল'ব লাগিব. এয়া ফ্ৰেণ্ডছ, এয়া আমাৰ ব্ৰেড ৰোল ৰসমালাই ৰেডি. এনেকৈ ধুনীয়াকৈ মালাইখিনি ওপৰত দি দিব আৰু আপোনাৰ গেষ্টক পৰিবেশন কৰিবৰ বাবে এয়া ৰেডি হৈ গ'ল.